নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত গাঁও পঞ্চায়তৰ মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আৰু জিলা পৰিষদৰ মেম্বাৰসকলে সৰ্বোচ্চ কিমান টকা খৰচ কৰিব পাৰিব। হয়, আহক এই সম্পৰ্কে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশ পাইছিল। তো আমি চাওঁ নটিফিকেশ্যনখনত কি কোৱা হৈছে আৰু আমি বুজিবলৈ চেষ্টা কৰিম তেওঁলোকে সৰ্বোচ্চ কিমান টকা খৰচ কৰিব পাৰিব। চাওক, নটিফিকেশ্যনখন প্ৰকাশ পাইছিল 27 নৱেম্বৰ 2024 তাৰিখে। ইন এক্সাৰচাইজ অফ পাৱাৰ আণ্ডাৰ ৰুল 6 অফ আছাম পঞ্চায়ত কনষ্টিটিউশ্যন ৰুল 1995, the maximum limit of expenditure to be incurred by any candidate contesting in the ensuing general election to the panchayat are fixed as follows. Assam Panchayat Constitution Rule 1995 under Rule 60 মতে এটা লিমিট তেওঁলোকৰ এক্সপেণ্ডিচাৰ কিমান কৰিব পাৰিব, অৰ্থাৎ কিমান খৰচ কৰিব পাৰিব, তাৰ কাৰণে এটা লিমিট ধাৰ্য কৰা হৈছে আৰু সেই সম্পৰ্কে তলত দিয়া হৈছে। তো আহক আমি চাওঁ কি কৈছে। Candidates contesting the election shall submit the statement of expenditure to the Assam State Election Commission through the District Commissioner within 60 days from the date of his declaration of results. Failure to submit the expenditure statement in stipulated time frame, candidate may face disqualification from contesting future panchayat election. তো নটিফিকেশ্যনখনত কোৱা হৈছে যে যিসকল কেণ্ডিডেটে পঞ্চায়ত ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ 60 দিনৰ ভিতৰত, অৰ্থাৎ ৰিজাল্ট যোনদিনাখন ডিক্লেয়াৰ হ'ব তাৰ 60 ডেইজৰ ভিতৰত তেওঁলোকে কিমান খৰচ কৰিছে সেই সম্পৰ্কে কি কৰিব লাগিব, ডিষ্ট্ৰিক্ট কমিশ্যনৰ যোগেদি, ডিষ্ট্ৰিক্ট কমিশ্যনৰ থ্ৰুদি তেওঁলোকে সেই এক্সপেণ্ডিচাৰৰ ষ্টেটমেণ্টটো জমা দিব লাগিব। কিমান তেওঁলোকে এক্সপেণ্ডিচাৰ কৰিছে ষ্টেটমেণ্ট এখন জমা দিব লাগিব। যদি তেওঁলোকে জমা নিদিয়ে, টাইম ফ্ৰেমৰ ভিতৰত যদি জমা দিয়ে, অৰ্থাৎ 60 ডেইজৰ ভিতৰত যদি তেওঁলোকে জমা নিদিয়ে, তেনেহ'লে তেওঁলোকৰ কেণ্ডিডেট ডিছকুৱালিফাই কৰা হ'ব আৰু লগতে ভৱিষ্যতে যাতে তেওঁলোকে পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰে তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এইখিনি চালে এতিয়া আহক আমি চাওঁ মূল বস্তুটো যে এজন গাঁও পঞ্চায়তৰ মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ বা জিলা পৰিষদৰ মেম্বাৰে সৰ্বোচ্চ কিমান টকা খৰচ কৰিব পাৰিব। তো হয় বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে চাব পাৰিছে যে জিলা পৰিষদৰ যোনজন মেম্বাৰ হ'ব তেখেত মেক্সিমাম কিমান কৰিব পাৰিব, 10 লাখ ৰুপিজ। তেওঁ মেক্সিমাম 10 লাখ টকা খৰচ কৰিব পাৰিব। দ্বিতীয়তে আহিল আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ। আঞ্চলিক পঞ্চায়তৰ মেম্বাৰে 2,50,000 অৰ্থাৎ 2.5 লাখ টকাহে খৰচ কৰিব পাৰিব। ইয়াৰ পিছত পঞ্চায়তৰ যোনজন মেম্বাৰ হ'ব তেখেত সৰ্বমুঠ কিমান মেক্সিমাম কিমান কৰিব পাৰিব, 25,000 টকালৈকেহে তেওঁ খৰচ কৰিব পাৰিব। এই তিনিওজন ব্যক্তিয়ে যদিহে ইয়াত নটিফিকেশ্যনখনত কোৱা মতে ইয়াৰ বেছিকৈ 10 অৰ্থাৎ জিলা পৰিষদৰ মেম্বাৰে 10 লাখ টকা, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰে 2.5 লাখ টকা নাইবা গাঁও পঞ্চায়তৰ মেম্বাৰে 25,000 টকাতকৈ যদি বেছি টকা খৰচ কৰে তেতিয়াহ'লে তেখেতৰ কি হ'ব, কেণ্ডিডেটছাৰ কি হ'ব, ডিছকুৱালিফাই কৰা হ'ব। তো হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি আছে। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি দিব। আশা কৰিছোঁ ইনফৰ্মেশ্যনখিনি আপোনালোকৰ সহায় হ'ব। আগলৈ এনেকুৱা ইনফৰ্মেশ্যন পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বিকশিত আছাম। তো আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।